ওয়েলকাম টু মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই নাশ্ৰীম। আজি এতিয়া টাউনলৈ যাবলৈ ওলাইছোঁ, একেবাৰে উলিয়াইছোঁ আৰু এই আম্মাও ৰেডি আৰু ময়ো ওলালোঁ আৰু ওলাই মেলি মানে যাবলৈ লৈছোঁ। কি হ'ল কাৰণটো, কালি মই টাউন গৈছিলোঁ যদিও যিখন টেইলাৰত মই ব্লাউজটো চিলাব দিলোঁ সেইখনত মানে কিবা জোখ মাপ ভুল কৰিলে নে কিয়ে ব্লাউজটো মোলৈ নহৈছে, গতিকে একদম মোৰ চুৰ গৰম হৈ গৈছে। সেইকাৰণে আজি আকৌ যাওঁ, গৈ পিনি মানে ঠিক ঠাক কৰাম আৰু কি কয় কি নাই। কালি ফোন কৰিলোঁ টেইলাৰজনক, মই তাতে চিলাওঁ, কিন্তু কেনেকৈ তেওঁলোকৰ পৰা মানে ইমান ডাঙৰ এটা ভুল হ'ল পাত্তাই পোৱা নাই। সেইকাৰণে আকৌ যাওঁ, তেওঁলোকক অকণমান মানে তেওঁলোকে ঠিক ঠাক কৰি দিম বুলি কৈছে, আকৌ ঠিক কৰি দিম, কিন্তু মোৰ আকৌ যোৱা ভাড়া এটাও লাগিব, গতিকে সেইটো কথাও কৈছোঁ, কিবা এটা মেনেজ কৰিব লাগিব। কাৰণ যেনেকৈ তেওঁলোকে ইমান ডাঙৰ এখন টেইলাৰৰ দোকান খুলিছে ন, মই আগতে তাতে দিওঁ, কিন্তু এনেকৈ হ'লে মানে মনটো একদম ভাঙি গৈছে, বেয়া লাগি গৈছে। কাৰণ ব্লাউজ এটা বেয়া কৰি দিয়াটো মানে মোৰ কাৰণে মানে ইমান সহজভাৱে লোৱা কথা নহয়, আৰু যিহেতু সেইটো কাপোৰ মই আকৌ পাম নে নাপাম, মোক দিব পাৰিবনে তেনেকৈ মই বিচৰা ধৰণে চিলাই মেলি, সেইটো এটা কথা। গতিকে চাওঁচোন গৈ কি হয় কি নাই। এতিয়া ব্লাউজটো চিলাবলৈ দিছোঁ, ব্লাউজটো ঠিক ঠাক কৰি দিব, তাৰপিছত আৰু হ'ব, তাৰপিছত যাম ঘৰলৈ। আৰু এই নাম্বাৰটো মই লৈ লৈছোঁ, হেৰিতে ছেকেণ্ড হেণ্ড ষ্ট'ৰ, কেতিয়াবা কামত আহিব। কি ভাগ্য ভাল, মই ব্লাউজটো এদিন আগত আনিছোঁ আৰু ইমান ডাঙৰ এটা প্ৰব্লেম হৈছে, মানে ইমানেই গেপ থাকি গৈছে, হুকে নালাগিছে, এতিয়া ঠিক কৰি আছে। আৰু তাৰপাছত গ'লোঁ চাচা ফাষ্টফুডত। এই ফাষ্টফুডখনত মই ফাৰ্ষ্ট টাইম গৈছোঁ, বহুত ভাল লাগিছে ইয়াত দেখি। ফাষ্টফুডখনত এইবিলাক বস্তু পোৱা যায়। আৰু তাৰপিছত চবতছে বেছি ভাল লাগিলে কি, সৰু ভণ্টি এজনী দেখিলোঁ, যিয়ে দেউতাকক ইমানখিনি হেল্প কৰিছে, দেউতাকৰ লগত মানে লগ ভাগ দি পিনি ফাষ্টফুডখন চলাই নিছে। সকলোৱে কেমেৰা আগত ওলাবলৈ কমফৰ্টেবল নহয়, গতিকে তাই কমফৰ্টেবল নাছিলে, কিন্তু মই দেখাইছোঁ তেওঁলোকৰ ফাষ্টফুডখন। তেওঁলোকৰ বিহেভিয়াৰ ইমানেই বেছি ভাল, ইমানেই ভালকৈ কথা পাতিছে যাম বুলি ভাবি থৈছোঁ। আৰু তাত আমি অৰ্ডাৰ দিছিলোঁ পুৰি ভাজি লৈছে 30 টকা প্লেট, আৰু 4খন পুৰি দিছে, এইফালে ঘুগুনি দিছে, বেঙেনা ভাজি, এইফালে 2টা আচাৰ দিছে। তাত চাহ পোৱা নাযায়, কিন্তু মই কোৱাৰ বাবে ভণ্টিজনীয়ে বেলেগৰ পৰা মোক আনি দিছে। ঘৰ আহি ফ্ৰেছ হ'লোঁ, তাৰপাছত গম পালোঁ যে মোৰ ফ্ৰেণ্ড আহিছে মোক লগ পাবলৈ কাৰণে। খুব বেছি ভাল লাগিলে। আৰু ইয়াতে ভণ্টিকেইজনী ফটো মাৰিবলৈ একদম খুব বেছি এক্সাইটেড হৈ আছিলে, আৰু আমি ফটো মাৰিলোঁ। মই তেওঁলোকৰ লগত ফটো মাৰিলোঁ ধুনীয়াকৈ, দেখুৱাব বোলে, ষ্টেটাছ দিব, একদম এক্সাইটমেণ্টত ক'ৰবাতে আছে, একদম পাগল হৈ গৈছে। খুব বেছি ভাল লাগিছে তেওঁলোকৰ যিটো মানে এটা অনুৰাগটো দেখি মোৰ প্ৰতি। মোৰ ফ্ৰেণ্ডছ, মোৰ অনুৰাগী আহিছে মৰিগাঁৱৰ পৰা মোক লগ পাবলৈ কাৰণে, খুব বেছি ভাল লাগিছে। এওঁৰ লগত মই আগতেও পাইছোঁ, মোৰ প্ৰিভিয়াছ ভিডিঅ'ত আপোনালোকে দেখিছে কিজানি, মোৰ প্ৰিভিয়াছ ভিডিঅ'ত তেওঁ আছে। নামটো ৰিম্পী আছিলে ন, তাইৰ নামো ৰিম্পী, মোৰো ঘৰত মতা নিকনেম ৰিম্পী। গতিকে খুব ভাল লাগিছে তেওঁলোকে যে মোক লগ পাবৰ কাৰণে আহিছে, আৰু খুব বেছি এক্সাইটমেণ্ট। আৰু বেছিকৈ তোমাৰ নামটো কি আছিলে? হাবিবা, ভাল লাগিছে নামটো। হাবিবা খুব বেছি এক্সাইটেড হৈ আছিলে, কিন্তু মোক অহাৰ পাছত লগ পাবলৈ খুব বেছি এক্সাইটেড হৈ আছিলে, কিন্তু আহি পাই মোক দেখি পিনি অকণমান এনাৰ্জি ল' হৈ গ'ল, কিন্তু মই এতিয়া হাই কৰি দিছোঁ আৰু মোক চিনি পায়। তো তেনেকৈ এটা মাইণ্ডছেট বনাই লয় যে এটিটিউড হ'ব নেকি, বা কিবা তেনেকুৱা ধৰণৰ কিবা এটা মানে ভাবি লয় মনত, কিন্তু মোৰ মনত তেনেকুৱা একো নাই। মই আগে সেইকাৰণে ক্লিয়াৰ কৰি দিলোঁ যে আই এম নট ডেট টাইপ অফ গাৰ্ল। মই ইমান মানে এটিটিউড দেখুওৱা গাৰ্ল নহয়, জাষ্ট নৰ্মেল। যেনেকৈ তেওঁলোক তেনেকৈ মই। আপোনালোকৰ মৰম পাই ইমান বেছি আগবাঢ়িছোঁ, এওঁলোকৰ মৰম পাই ইমান বেছি আগবাঢ়িছোঁ, গতিকে কিহৰ ঘমণ্ড আৰু কিহৰ ফুটনি, সেইকাৰণে মই সেইটো ক্লিয়াৰ কৰি দিলোঁ। তাৰপিছত অকণমান মুখত হাঁহি এটা দেখিছোঁ হাবিবাৰ। আৰু নেক্সট তোমাৰ নাম কি আছিলে? চাবিনা যোৰহাটৰে ছোৱালী হয়। মোক বোলে বহুত আগৰ পৰা দেখিছে, কিন্তু গম নাপায় ময়ো যে যোৰহাটৰে হয় বুলি। তাই খুব বেছি কনফিউজ হৈ আছিলে। কি কনফিউজ হৈ আছিলে, এতিয়া কেমেৰাটো মই ল'ম আৰু এওঁলোকৰ লগত কথা পাতিম। কোৱা হাবিবা। হাই, চৰি, চাবিনা। মই বাক বহুত ভাল পাওঁ আগৰ পৰাই, কিন্তু আগৰ পৰা লগ পোৱা নাছিলোঁ। এতিয়া আহিলোঁ বাৰ ঘৰত, লগ পাইছোঁ, বহুত ভাল লাগিছে মনটো, সেয়াই আৰু। মৰিগাঁৱত গৈছিলোঁ যেতিয়া, তেতিয়া পাইছিলোঁ, নাশ্ৰীম বা তুমি জুই বুলি চিঞৰিছিলে যিজনী ছোৱালীয়ে পাছফালৰ পৰা। তাৰপিছত গোটেইখিনিয়ে চিঞৰিছিলে ন, তো সেইগৰাকী হৈছে ৰিম্পী স্কুৱেৰ। অকণমান ডাউন হৈ আছিলে, কি কথা পাতিম কি নাই হয়তো, কিন্তু ময়ে আগবাঢ়িলোঁ আৰু কথা পাতিবলৈ।
নহ'লে এটা মনত এইটো থাকি যাব যে নাই নাচিবাৰ বহুত এটিটিউড, নাপাতে কথা নাপাতে, কিন্তু মই তেনেকুৱা নহয়, মই খুব বেছি কথা পাতোঁ। এনেই ভিডিঅ'বিলাকত এনেকুৱা লাগিব পাৰে খুব শান্ত সুশীল আৰু খুব বুজদাৰ ছোৱালী, কিন্তু মই বুজদাৰ হয় নোহোৱা নহয়, মই খুব বেছি কথা পাতি ভাল পাওঁ, কিন্তু যাৰ লগত মন মিলে তেওঁৰ লগতহে, চবৰ লগত পেপেটাই নুফুৰোহে বুলি। ভাবিবা তুমি কিবা ক'বা? মই প্ৰথমতে যেতিয়া তোমাক নাচিবা ফাৰ্ষ্ট দেখিছিলোঁ, মই ভাবিছিলোঁ বাহিৰৰ নেকি ছোৱালীজনী, কিন্তু ইয়াত আহি যেতিয়া চেঁচা থকা গম পালোঁ তোমাৰ ইয়াত বা ৰিম্পিৰ লগত, ৰিম্পিক যেতিয়া দেখিছোঁ ৰিম্পিয়ে কৈছে নাচিম বা মোৰ বাহঁতৰ ঘৰ ওচৰতে কৈছে, তেতিয়া মই এক্সাইটেড হৈছোঁ যে চাব যাম বা আজি লগ পালোঁ, লগ পাই অলপ নাৰ্ভাছ হৈছিলোঁ, বাট এতিয়া ক্লিয়াৰ হৈ গ'ল। আৰু মোৰো খুব বেছি ভাল লাগিছে এওঁলোকে মোক লগ পাবলৈ কাৰণে মোৰ ঘৰলৈকে আহিছে, গতিকে কৰিম আৰু এনজয়। অলপ পাছত মোৰ এফালে যাবলগীয়াও আছে, কিন্তু যিমান দেৰি পাইছোঁ সিমান দেৰি ধুনীয়াকৈ এনজয় কৰিম। এনজয়মেণ্ট হৈ গ'ল দিনটোৰ, আৰু ফাইনেলি এতিয়া অকণমান বেটাৰ ফিল কৰিছোঁ, যদিও মনটো খুব বেছি বেয়া লাগি আছে, কাৰণ মানসী সৰস্বতী পূজালৈ যাব পাৰিব নে নোৱাৰিব, অকণমান মানে সেইটো ষ্ট্ৰেছতে আছোঁ, অকণমান টেনশ্যন হৈ আছে তাই যাব পাৰিব নে নোৱাৰিব, কাৰণ মই তাইৰ লগতেই সৰস্বতী পূজা ঘূৰিম ফুৰিম ভাবিছিলোঁ, কিন্তু এতিয়া কি হয় নাজানো, আৰু কি হয় কি নাই, এই কাৰণত এনেকুৱা হৈছে, কাৰণটো কি কিন্তু এতিয়া গম নাপাওঁ। আৰু মই মোৰ ফালৰ পৰা সকলোখিনি ৰেডি কৰিলোঁ, তাইও তাইৰ ফালৰ পৰা সকলোখিনি ৰেডি কৰিলে, মই থ্ৰেডিঙো কৰি আহিলোঁ, ইভেন অলপ আগতে পাৰ্লাৰৰ পৰা আহিছোঁ, বাট নাজানো কি হয়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু মৰম দিব বুলি আশা থাকিল। আপোনালোকে মোক যিমান মৰম দিছে, যিমান মোৰ ভিডিঅ'বোৰ ভ্লগবোৰ চাইছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।